অন্য এটা জৰুৰী আৰু গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে অৰুণোদয় 3.0 বাবে অপেক্ষা কৰি আছিলে, পে'মেণ্টটো কেতিয়া সোমাব, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বৈঠকত আলোচনা কৰি এইখিনি কথা জনোৱাই দিছিলে যে 17 ছেপ্টেম্বৰৰ ভিতৰত সকলোৱে টকাখিনি লাভ কৰিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে সকলোখিনি টকা লাভ কৰিব। এই টকাখিনি এতিয়া আপোনালোকৰ বেংক একাউণ্টত সোমোৱাই দিয়া হ'ব। 17 ছেপ্টেম্বৰৰ পিছতে আপোনালোকে এইকেইটা টকা লাভ কৰিবলৈ সক্ষম হ'ব। এটা আপোনালোকৰ যিহেতু অৰুণোদয় 3.0টো আপোনালোকৰ লঞ্চ কৰিছে 17 ছেপ্টেম্বৰত, আপোনালোকে সকলোখিনি টকা লাভ কৰিব। যিসকলে এতিয়ালৈকে টকা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে ভয় খাবলগীয়া কথা নাই। এতিয়া যিসকলে লাভ কৰা নাই তেওঁলোকে এতিয়া লাভ কৰিব পাৰিব। 17 ছেপ্টেম্বৰৰ ভিতৰত সকলোৱে টকাখিনি লাভ কৰিব। যিহেতু এতিয়া আসাম অৰুণোদয় 3.0 লিষ্টটো 2025 বেনিফিচিয়াৰী লিষ্ট মুকলি কৰা হৈছে আৰু মুকলি কৰাৰ লগে লগে আপোনালোকে নিজৰ পঞ্চায়তত গৈ পিনি সকলোখিনি নথিপত্ৰ যোগেদি আপোনালোকে নিজৰ নামসমূহ আপোনালোকে চেক কৰিব পাৰে। যেহেতু অনলাইন আপোনালোকে কোনো চিষ্টেম নাই, আপোনালোকে অনলাইন চাব পৰা। আপোনালোকে পঞ্চায়ত বা আপোনালোকে টাউন কমিটিত গৈ পিনি আপোনালোকে ৱাৰ্ড মেম্বাৰৰ সৈতে যোগাযোগ কৰি পিনি সেইকেইটা আপোনালোকে বাৰ্তা ল'ব পাৰে। যিহেতু আপোনালোকৰ সকলোতে আপোনালোকৰ মেছেজ আপোনালোকৰ গৈছে, আপোনালোকৰ ক্ৰেডিট হৈছে। এইটো আপোনালোকৰ 30 তাৰিখৰ পৰা আপোনালোকৰ ক্ৰেডিট হ'বলৈ ষ্টাৰ্ট কৰিছে। এটকা আপোনালোকৰ বেংকত ক্ৰেডিট হৈছে। যদিহে আপোনালোকৰ বেংক একাউণ্টৰ যোগেদি আপোনালোকৰ মোবাইলত এনেকৈ ধৰণৰ মেছেজ আহিছে, তেন্তে আপোনালোকে বুজিব যে আপোনালোকৰ বেংক একাউণ্টটো সঠিক হৈ আছে বা ঠিকে থাকে হৈ আছে। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে তেন্তে আপোনালোকে ভয় খাবলগীয়া কোনো কথা নাই। এইটো আপোনালোকৰ দিছপুৰৰ পৰা আপোনাৰ গুৱাহাটীৰ পৰা আপোনালোকৰ অৰুণোদয় যোগেদি আপোনালোকৰ এই মেছেজটো প্ৰেৰণ কৰিছে বা এই টকাটো আপোনালোকৰ বেংকত ক্ৰেডিট হৈছে। যেহেতু আপোনালোকৰ চেক কৰা হৈছে, আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকৰ ঠিক আছে নে নাই, আপোনালোকৰ বেংক একাউণ্টবোৰ আপোনালোকৰ সঠিক হৈ আছে নে নাই, আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকৰ আপডেট হৈ আছে নে নাই, সেইটো সেইবাবে আপোনালোকৰ চেক কৰা হৈছে। 17 ছেপ্টেম্বৰত মুকলি হ'ব অৰুণোদয় তৃতীয় আঁচনি। আপোনালোকে সকলোখিনি তথ্য যিহেতু আপোনালোকে গমেই পাইছে, আপোনালোকৰ 17 ছেপ্টেম্বৰৰ পৰা আপোনালোকে সকলোখিনি ধন আপোনালোকে মুকলি কৰা হ'ব। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ সকলোখিনি টকা আপোনালোকৰ চেংচন কৰা হ'ব। আপোনালোকে ভয় খাবলগীয়া কোনো কাৰণ নাই। নেক্সট আহিলে আপোনালোকে যিহেতু যদি মেছেজ এনেকুৱা ধৰণৰ আপোনালোকৰ বেংক ক্ৰেডিট মেছেজ অহা নাই, তেন্তে আপোনালোকে কি কৰিব, আপোনালোকে এবাৰ আপোনালোকৰ বেংক একাউণ্টত গৈ পিনি চেক কৰাব। আপোনালোকে আপডেট কৰাব বেংক পাছবুক, আৰু যদিহে আপোনালোকৰ আধাৰ কাৰ্ড লিংক নাই বা KYC কৰা নাই, তেন্তে এইকেইটা আপোনালোকে নথিপত্ৰ দি পিনি সকলোখিনি আপডেট সোনকালে কৰাই লওক। তেতিয়া আপোনালোকে যদি এইকেইটা কাম আগতে কৰি লয়, তেন্তে আপোনালোকে অৰুণোদয় 3.0 পৰা কোনো ধৰণৰ আপোনালোকে বঞ্চিত নহয়। আপোনালোকে সকলোখিনি আপোনালোকৰ টকাখিনি আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকৰ যদি এনেধৰণৰ মেছেজ আহিছে, তেন্তে আপোনালোকে এইকেইটা আপোনালোকৰ আপডেট কৰাই ল'ব। যদিহে আপোনালোকৰ কোনো ধৰণৰ এনেকুৱা মেছেজ অহা নাই, তেন্তে আপোনালোকে এবাৰ বেংকত গৈ পিনি যোগাযোগ কৰিব পাৰে। যদি মেছেজ আহিছে তেন্তে আপোনালোকৰ বেংক ঠিকে থাকে আছে। যদিহে আপোনালোকৰ মোবাইল নম্বৰ আপডেট নাই, তেন্তে আপোনালোকৰ তাত মেছেজ নাহে। যদিহে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ বেলেগ মোবাইল নম্বৰ এটা দিয়া হৈছিলে, এতিয়া যদি আপোনালোকে মোবাইল নম্বৰ সলনি কৰিছে বা আধাৰ কাৰ্ড লিংক নাই, তেন্তে আপোনালোকে আগতীয়াকৈ এইকেইটা কাম কৰি লওক। আপোনালোকৰ লাহে আপোনালোকৰ সকলোখিনি মেছেজ পাই যাব। আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ ক্ৰেডিট হৈ যাব। অৰুণোদয় 3.0 আপোনালোকে 17 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে সকলোখিনি টকা লাভ কৰিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এইকেইটা আপোনালোকৰ লঞ্চ কৰিছে, আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ বৈঠকত আলোচনা কৰা হৈছে। এইকেইটা যদি আপোনালোকৰ বেংক ঠিকে থাকে নাই, তেন্তে আপোনালোকে সোনকালে কৰি লওক। যদি আপোনালোকে মোবাইল নম্বৰটো আপডেট নাই বা KYC কোনো ধৰণৰ লাগি আছে, তেন্তে আপোনালোকে বেংকত গৈ পিনি এইকেইটা আপোনালোকে কৰি ল'ব পাৰে। মোবাইল নম্বৰ আপডেট আছে নে নাই চাই ল'ব। মোবাইল নম্বৰ আপডেট কৰিব, KYC সম্পূৰ্ণ কৰিব। আধাৰ কাৰ্ড যদি লিংক নাই বা ফিংগাৰপ্ৰিণ্ট দিব লাগে, তেন্তে আপোনালোকে এইকেইটা আগতীয়াকৈ কৰি ল'লে আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়। সকলোখিনি আপোনালোকে তথ্য বেংকত গৈ পিনি নাইবা আপোনালোকে পঞ্চায়ত নাইবা আপোনালোকে ৱাৰ্ড মেম্বাৰত গৈ পিনি এইকেইটা খবৰ ল'ব পাৰে। যদিহে আপোনাৰ তাত মেছেজ অহা নাই, তেন্তে আপোনালোকে ভয় খাবলগীয়া কথা নাই। যিহেতু আপোনালোকৰ সকলোখিনি মেছেজ পঠিয়াওঁটো আপোনালোকৰ সম্ভৱ নহয় একেলগে। যিহেতু এটা দুটাকৈ আপোনালোকৰ সকলোকে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ এইকেইটা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ বেলেগকৈ আপোনালোকৰ টকাকেইটা আপোনালোকৰ মুকলি কৰা হ'ব আৰু বেংকত ক্ৰেডিট কৰা হ'ব। সেইবাবে কিছু সময় অপেক্ষা কৰক। আপোনাৰ তাতো এনেকৈ মেছেজ আহিব। যদি আহিছে আপোনালোকৰ, তেন্তে এইকেইটা আপোনাৰ বেংক ঠিকে আছে, এইকেইটা আপোনালোকে একো কৰিব নালাগে। যদিহে বেংকৰ যোগেদি বা মোবাইলত এনেধৰণৰ একো মেছেজ অহা নাই, তেন্তে আপোনালোকে ওচৰৰ যোনটো আপোনালোকৰ বেংক একাউণ্ট দি থৈছিলে, সেই বেংকত গৈ পিনি আপোনালোকে
যোগাযোগ কৰি পিনি আপোনালোকৰ বেংকত আপডেট কৰাব পাৰে বা EKYC সম্পূৰ্ণ কৰাব পাৰে 17 ছেপ্টেম্বৰতো আপোনালোকৰ এইকেইটা অৰুণোদয় 3.0 আঁচনি মুকলি কৰা হ'ব ভয় খাবলগীয়া কোনো কথা নাই আপোনালোকে 17 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিবই লাগিব